এতিয়া গৈ আছোঁ ঘৰলৈ ননৈ ছাইডত গৈ আছোঁ ইয়াৰ পৰা অলমষ্ট আমাৰ ঘৰলৈ দূৰ আছে 16 কৰোঁ সকলোৰে ভালে মই ত্ৰিনয়ন মোৰ ইউটিউব চেনেল #ৰাইটমিনালৈ সকলোকে স্বাগতম জনাইছোঁ মৰ্ণিং 4:30 আৰম্ভ কৰিলোঁ এটা ফ্ৰেছ ভিডিঅ' তো যিহেতু ফ্ৰেণ্ডছ চলি আছিলে এতিয়া লকডাউন তো সেইটো কাৰণে কোনো ধৰণৰ ইউটিউবত ব্লগ বনোৱা হোৱা নাই তো আমি সদায় মানে মৰ্ণিং কৰি আছিলোঁ চাইকেলিং তো আজি চাইকেল লৈ গৈ আছোঁ আপোনাৰ কঠীয়াতলি ছাইডত তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক আজি বহুত দিনৰ মূৰত এটা ব্লগ আহি আছে কঠীয়াতলি ফালে যাম চাইকেলৰ আৰু বহুত কিবা কিবি কৰিম তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিলে গম পাব আহি পালোঁ এতিয়া বৰ্তমান হাঁহিলা বিল তো চাব পাৰে মোৰ এইফালে আছে হাঁহিলা বিল তো সূৰ্যটো জাষ্ট ওলাইছে লাহে ওলাইছে লগৰকেইটাতো চাইকেলখন লৈ ওলাই দিলোঁ এতিয়া লাহে কঠীয়াতলি ছাইডত আৰু লগৰ এটা আনিছে কঁঠাল আৰু মই লৈ লৈছোঁ দুটামান মধুৰিআম তো চাই থাকক মৰ্ণিং ৱাকত কেনেকৈ ব্ৰেকফাষ্ট কৰোঁ আমি ননৈ তেলিবোৰ ক্ৰছ কৰিছোঁ ইয়াৰ পৰা মানে কঠীয়াতলিলৈকে আৰু 9 কিলোমিটাৰ বাকী আছে আহি পালোঁ এতিয়া গমাৰিয়াদি আৰু লগৰকেইটা পিছে আছে চাব পাৰে 3টা আছে আৰু 4টা আহিছোঁ আৰু লগত লৈ আহিছে আমাৰ এই ছাৰে কঁঠাল লৈ আহিছে এওঁ ছাৰে লৈ আহিছে কঁঠাল মই লৈ আহিছোঁ মধুৰিআম তো গৈ পেলাই খামগৈ চাহপাত বাগানৰ মাজত টাইম হৈ গ'ল এতিয়া 5:30 আৰু আহি পালোঁ বৰ্তমান এতিয়া আমি ৰাঙলোঁ তো দোকানবিলাক এখন দুখনকৈ খুলিছে আৰু তো ইয়াৰ পৰা এতিয়া যাব লাগিব কঠীয়াতলিত এতিয়া আমি পুৰি খাম পুৰি আমাৰ ছাৰে খুৱাব পুৰি এইজন ছাৰ দেখাই আছোঁ মানে যিজন ছাৰে আমালৈ কঁঠাল লৈ আহিছে সেইজন ছাৰে ক'লে বোলে আজি পুৰি অলপ বোলে খুৱাব আমাক সেইজন ছাৰ চাব পাৰে কোচৰিক ভৰালি বুলি কয় চাব পাৰে ভিউটো কি ধুনীয়া এইফালে পাহাৰ মোৰ লেফ্ট চাইডে আছে পূৰা পাহাৰ ওখ পাহাৰ পূৰা বতৰটো ইমান তাত ঠিক নহয় অলপ ৰ'দ আহিছে চাব পাৰে অলপ ৰ'দ আহিছে বৰ্তমান আহি পালোঁ এতিয়া কঠীয়াতলি চাৰিআলিত এতিয়া সোমাইছোঁ ATMত পইচা ওলাবৰ কাৰণে ছাৰে কাৰণ আমাক কিবা কিবি খুৱাম বুলি কৈছে তো চাব পাৰে এইটো হৈছে এক্সিছ বেংকৰ ATM তো চাব পাৰে ATMৰ পৰা পইচা ওলোৱাৰ প্ৰচেষ্টা চলাই আছে আমাৰ ছাৰে মনটো মানে অকণমান দুখ লাগি গ'ল ভাবিছিলোঁ পুৰি চব্জি খাম কিন্তু কি কৰিব ATMৰ পৰা পইচা ওলাব নোৱাৰিলোঁ OTP নাহে তো লগৰটো মানে পইচা ওলাব নোৱাৰিলোঁ OTP নাহে তো সেইটো কাৰণে লগত আছে কঁঠাল আৰু মধুৰিআম তো তাকে খাব লাগিব আৰু উপায় নাই কি কৰিব যদি পইচা নোলায় তো ইয়াতে মানে ষ্টেট বেংকৰ যিকেইটা ATM আছে সেইকেইটা বন্ধ আছে ইয়াৰ পৰা তেজপুৰ হৈছে 88 কিলোমিটাৰ নগাঁও হৈছে 20 কিলোমিটাৰ আৰু আমাৰ ঘৰ হৈছে মাত্ৰ ইয়াৰ পৰা 16 কিলোমিটাৰ পাই গ'লোঁ এতিয়া কঠীয়াতলি চাহপাত বাগানত আহিম বুলি কৈছিলোঁ তো মই চাহপাত বাগানৰ মাজে আহি আছোঁ তো চাব পাৰে মোৰ লেফ্ট চাইড চবফালে চাহপাত আছে তো ইয়াতে আমি কঁঠাল আৰু মধুৰিআম লৈ আহিছিলোঁ তো ইয়াতে খাম মধুৰিআম আৰু কঁঠাল খাই তো ফ্ৰেণ্ড চাব পাৰে এইটো হৈছে আমাৰ কঁঠালটো ছাৰে আনিছে কঁঠালটো চাব পাৰে চাইজটো চাওক মানুহ আমি 4টা আৰু কঁঠালৰ চাইজটো চাওক এবাৰ ওচৰৰ পৰা ভালকৈ চাওক কঁঠালৰ চাইজটো এইটো চাওক হয় নেকি দেখা পাইছে এয়া হৈছে মধুৰিআম আৰু আছে বেগত তো চাই থাকক ভিডিঅ'টো শেষলৈকে বেগৰ পৰা ওলাই আছোঁ এতিয়া মধুৰিআম কঁঠাল তো ফ্ৰেণ্ডছ ইয়াতে চাব পাৰে এতিয়া আমি খাম মধুৰিআম আৰু আছে কঁঠাল মানে কঁঠালটো সৰু হৈ গ'ল ন সেইটো কাৰণে মানে পেটৰ মানে ভোকটো নমৰিব যেন তেন ব্ৰেকফাষ্টটো হ'ব আৰু মানে ব্ৰেকফাষ্টটো কৰাৰ আগত ফাৰ্ষ্ট খাইছোঁ এতিয়া আমি মধুৰিআম এইফালে হাতত আছে কঁঠাল চাব পাৰে আৰু কঁঠাল ফলা জন্তুটো চাব বৰ্তমান এতিয়া আছোঁ আমি চাহপাত বাগানখনৰ মাজত চাব পাৰে এইখন হৈছে কঠীয়াতলি চাহপাত বাগিচা তো ইয়াতে আমি খাই আছোঁ এতিয়া মধুৰিআম আৰু লগত আছে কঁঠাল কিন্তু কঁঠালটো এতিয়ালৈকে আনবক্সিং কৰা নাই তো আনবক্সিং কৰিম আৰু তাৰপিছত খাম তাতে মানে চলি আছে এতিয়া ভিডিঅ'গ্ৰাফী খাব পাৰে ভিডিঅ'গ্ৰাফী নমুনা চব চাব পাৰে এতিয়া এইটো আমি কেনেকৈ আনবক্সিং কৰিম কঁঠালটো লগত এটা স্ক্ৰু ড্ৰাইভাৰ আছে তো সেইটো দি কাটিম কাৰণ কটাৰী চটাৰী অনা নাই ন খালি কঁঠালৰ চাইজটো অকণ মানে সৰু হ'ল হাঁহি দিয়া ধুনীয়া পিঠাইটো হাঁহি দিয়া তো ইয়াৰ পৰা ভাল দুটামান চাই উলিয়াম এতিয়া
তবে চাব পাৰে আছে কঁঠাল এতিয়া আমি খাই আছোঁ কঁঠাল কিন্তু উপায় নাই মানে যিটো কঁঠাল আনিলে কঁঠালটো চাইজটো মানে একেবাৰে সৰু ন 15 ফুটামান তেনেকৈ তাতকৈ বেছি নাই তো ভাবিছিলোঁ মন ভাঙি খাম কঁঠালটো কিন্তু মানে মন ভাঙি খোৱা নহ'ল জাষ্ট তো এয়া চাব পাৰে আছে কঁঠাল তো আমি খাই আছোঁ এতিয়া কঁঠাল পূৰা মিঠা মানে সেইটো মানে কি ক'ব একেবাৰে কম আপোনাৰ 15 ফুটামান আছে নেকি গোটেই কঁঠালটোত তো তেনেকৈয়ে খাইছোঁ আৰু জাষ্ট গোন্ধটো লৈছোঁ কঁঠালৰ সো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেলটোত কাৰণ চেনেলটো যিহেতু নতুন হয় তো ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব পৰা নাই তো সেইটো কাৰণে ছাবস্ক্ৰাইবাৰ বঢ়া নাই তো বহুত দিনৰ মূৰত আজি ভিডিঅ' বনালোঁ তো ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিব তো ফ্ৰেণ্ডছ এতিয়া মানে আমাৰ ইয়াতে খোৱা বোৱা হৈ গ'ল খালোঁ কঁঠাল আৰু মধুআম তো এতিয়া গৈ আছোঁ ঘৰত মোৰ চাব পাৰে বেক চাইডে যিখন চাইকেল আছে তো এইখন চাব পাৰে চাইকেলখন আছে এইখন মোৰ অলম'ষ্ট আপোনাৰ 12 বছৰ পুৰণি চাইকেল যেতিয়া ক্লাছ 8ত নে 9ত আছিলোঁ চ' তেতিয়া এইখন চাইকেল কিনিছিলোঁ তো এতিয়ালৈকে ঠিক ঠাককৈ চলি আছে ইয়াতে মই লৈ আহোঁ এটা বেগ সেইটো চাব পাৰে বেগটোত আনিছিলোঁ আজি মধুআম আৰু দুডালমান ৰেঞ্চ আছিলে চাইকেলৰ আৰু এইটো হৈ গ'ল আপোনাৰ ছাতি তো চাব পাৰে চাইকেলখন এইখন হয় পূৰা 12 বছৰ পুৰণি চাইকেল হয় এইখন তো এই 12 বছৰ চাইকেল যদিও পুৰণি তো এইখন লৈ মানে ৰাইড চাইড কৰি আছোঁ চাইকেলিং কৰি আছোঁ তো ভিডিঅ'টো তো এতিয়া গৈ আছোঁ ঘৰলৈ ননৈ ছাইডত গৈ আছোঁ ইয়াৰ পৰা অলম'ষ্ট আমাৰ ঘৰলৈ দূৰ আছে 16 কিলোমিটাৰ তো সেইটো কাৰণে ব্লগিং কৰি গৈ নাথাকোঁ তো ভিডিঅ'টো ইয়াতে শেষ কৰি দিম তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেল